নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম টেট 2019 যি এক্সাম আহি আছে তাৰ ওপৰত ভিত্তি কৰি অসমীয়া ব্যাকৰণৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকক এই ভিডিঅ'টোতে আগবঢ়াম। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ঠিক আছে, ইয়াৰ প্ৰথম প্ৰশ্ন উত্তৰটো হৈছে চাৰিআলি শব্দটো কি সমাসৰ উদাহৰণ? যে চাৰিআলি শব্দটো কি সমাসৰ উদাহৰণ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডিব্ৰু সমাস। ঠিক আছে, 2 নম্বৰ কুৱেশ্যনটো আগবাঢ়িছোঁ। শিল শব্দৰ অৰ্থ কি? শিল শব্দৰ অৰ্থ কি? শিল শব্দটোৰ অৰ্থ হৈছে, ইয়াৰে 4টা অপশ্যন দিয়া হৈছে, তাৰে শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ স্বভাৱ। ঠিক আছে, 3 নম্বৰ কুৱেশ্যনটো আগবাঢ়োঁ। 3 নম্বৰ কুৱেশ্যনটো হ'ল যে অসমীয়া ভাষাত স্বৰবৰ্ণ কেইটা? অসমীয়া ভাষাত স্বৰবৰ্ণ কেইটা? অসমীয়া ভাষাত স্বৰবৰ্ণ হৈছে 11টা। ঠিক আছে, 4 নম্বৰ কুৱেশ্যনটো হ'ল যে অসমীয়া ভাষাত উক্তি কেই প্ৰকাৰ? অসমীয়া ভাষাত উক্তি কেই প্ৰকাৰ? ইয়াৰে 4টা অপশ্যন দিয়া আছে, তাৰে শুদ্ধ উত্তৰ হ'ব 2। ঠিক আছে, তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো আগবাঢ়িছোঁ। তলৰ কোনটো দ্বিতীয় বিভক্তি চিন? ঠিক আছে, ইয়াৰে 4টা অপশ্যন দিয়া হৈছে, তাৰে শুদ্ধ উত্তৰটো বাছি ল'ব লাগে। তাৰে শুদ্ধ উত্তৰটো কি হ'ব? ঘ নম্বৰ কটো। ঠিক আছে, 6 নম্বৰ কুৱেশ্যনটো আগবাঢ়িছোঁ যে বহুব্ৰীহি সমাসক কেইটা ভাগত ভগাব পাৰি? বহুব্ৰীহি সমাসক কেইটা ভাগত ভাগাব পাৰি? যে বহুব্ৰীহি সমাস, আপোনালোকে সমাস জানে নিশ্চয়। বহুব্ৰীহি সমাসক কেইটা ভাগত ভাগ কৰিব পাৰি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 6 নম্বৰ কটো। ঠিক আছে, অৰ্থাৎ 3টা ভাগত বহুব্ৰীহি সমাসক ভাগ কৰিব পাৰি। ঠিক আছে, 7 নম্বৰ কুৱেশ্যনটো আগবাঢ়িছোঁ। তলৰ কোনটো শব্দ ৰাতি শব্দৰ সমাৰ্থক শব্দ? ঠিক আছে, তলৰ কোনটো শব্দ ৰাতি শব্দৰ সমাৰ্থক অৰ্থ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ৰজনী। ঠিক আছে, খ নম্বৰ ৰজনী। 8 নম্বৰ কুৱেশ্যনটো হ'ল তৰুণ শব্দটো বিপৰীত কি হ'ব? তৰুণ শব্দটোৰ বিপৰীত কি হ'ব? ইয়াৰে 4টা অপশ্যন দিয়া হৈছে, তাৰে শুদ্ধ উত্তৰটো বাছি ল'ব লাগে আমি। তাৰে শুদ্ধ উত্তৰটো কি হ'ব? তৰুণ শব্দৰ বিপৰীত অৰ্থ হ'ব বৃদ্ধ। ঠিক আছে, 9 নম্বৰ কুৱেশ্যনটো আগবাঢ়িছোঁ। ঠিক আছে, সন্ধি কেই প্ৰকাৰৰ আৰু কি কি? সন্ধি, আমি সন্ধি জানো সকলোৱে। সন্ধি কেই প্ৰকাৰৰ? 2 প্ৰকাৰৰ, স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধি। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো আগবাঢ়িছোঁ। সমাস কেই প্ৰকাৰ আৰু কি কি? সমাস আমি জানো সকলোৱে, সমাস 6 প্ৰকাৰ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব।